টাইটেল গ'ল আমি চাহ জনজাতি মানুহ। এয়া মই যেতিয়াৰ পৰা আমাৰ অসমৰ জুবিন যেতিয়া আমাৰ অসমত যেতিয়া ছিংগাৰ হয় তেতিয়া মোৰ 12 বছৰমান হৈছিলে। তেতিয়া মই সেইটো কাৰণে মই জুবিনক ভাল পাওঁ। এই জুবিনে মোৰ গুৰু। জুবিন আছিলে, জুবিনে এতিয়াও আছে গুৱাহাটীত, সেইজন মোৰ গুৰু আৰু তাৰ মই শিষ্য। অসমৰ জুবিনৰ গানে যদি অসমৰ মানুহ বলিয়াই কৰি আছে, মোৰ গানে যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহ বলিয়াই কৰি আছে। ভাল গান লাগে মোক টকা লাগিব, ভাল গান গাবলৈ গায়ে দিম, বহুত গান আছে, এতিয়া মোক টকা নহ'লে গান নাগাওঁ। হয় তেনে এয়া মই এতিয়া অনবৌ কচুকালে খজুৱাই, এইটো মোৰ গান। হয় বাৰু, আপুনি অকণমান গাই শুনাই দিয়ক ৰাইজক। অকণমান নহয়, শুনক মই কথাটো কৈছোঁ। এয়া মই আজি 3-4 বছৰ হ'ল, যেতিয়া চাইনাৰ পৰা যেতিয়া কৰোণা ভাইৰাছ আহিছিলে তেতিয়া আমাৰ ভাৰত চৰকাৰে লকডাউন দিছিলে। হয়, ভাৰত চৰকাৰ নাম আছে কি নৰেন্দ্ৰ মোদী, সি লকডাউন দিছিলে। এই আমাৰ অসমৰ জাতীয় বিহু ৰঙালী বিহু বা বহাগ বিহু চাৰা 3 বছৰ আমি পোৱা নাই। এই বছৰ বিহুটো দিছিলে। এই বছৰ মই গোলাঘাট ডিষ্ট্ৰিক্ট গৈছিলোঁ, ৰাংঢালী গাঁৱত। এয়া পাৰ্টিৰ লগত এসপ্তাহ ধৰি মই গাঁৱত বিহু মাৰিছিলোঁ। তেনেকৈ পাৰ্থ বুলি ল'ৰা এটাই মোক কৈছিলে, জুবিন তুমি গান এটা গাবা নাই, ইমান তোমাৰ গান তই মই ক'লোঁ গাম গোৱাচোন। তেতিয়া মই কৈছিলোঁ, মই গানটো দিছিলোঁ নবৌ কচু খালে খজুৱাই। সেইটোকে অকণমান গাই শুনাই দিয়ক আমাৰ ৰাইজক দেই। এয়া নবৌ কচু খালে বুজাই মই খাব পাৰে মোৰ। এই গানটো মই কেনেকৈ বনাইছোঁ চাই লওক। এই মই পূৰ্ণিমাৰে সত্ৰত কৈ আছোঁ ছেকেণ্ড যদি আপুনি বেছিয়ে কৰে ভালকৈ কৰিব। ঠিক আছে, ভালকৈ কৈছোঁ। এটি এক্টিং বয় এক্টিং, মাইকখন এক্টিং এয়া ক'ব বিচাৰিছোঁ। তেতিয়াহ'লে এয়া মোৰ ঘৰ, আমি চাহ জনজাতি মানুহ, মোৰ ঘৰ হ'লে মহবন্দা, আপোনালোকে গম পায় শনিবৰীয়া বজাৰ আগত। আৰু মহবন্দা টি ষ্টেট মেগৰ কোম্পানী ডিষ্ট্ৰিক্ট যোৰহাট। এয়া তাৰপিছত মই এই গানটো গালোঁ নবৌ কচু খালে খজুৱাই। ঠিক আছে, এই গানটোৰ শব্দ অৰ্থ আছে। এই গানটো চবেই বনাব নোৱাৰে, মই কেনে বনাম। এয়া শুনক, এয়া আমি ভাই ককাই দুটা। মোৰ ককাই বিয়া পাতিলে, মোৰ ককাই মানে মাইকীটো কি ক'ম, মই তাৰ ভাইটি নবৌ বুলি ক'ম। তো মোৰ ককাই যোৰহাটত চাকৰি কৰিলে, আজি একটু ৰমচৰ মাছতে গোটা লৈ আহিছে ইমানটো। হয়, গানটো আহি গ'ল, গোটা লৈ আহিলে ইমানটো দেই। তো আমি ৰাতি মানে কি কৰিলোঁ, ৰাতি গোটেই গানটো খালোঁ আৰু মাথাটো অকণমান গুন্ধাব লাগে। এই যে কচু শাকৰ লগত খাবলৈ বৰ ধুনীয়া লাগে। তো মাথাটো থৈ দিলে, আজি কালি দুপৰীয়া বনাব। তো মোক মানে মোৰ নবৌয়ে কৈছে, জুবিন, মই কৈছোঁ কি হ'ল নবৌ, এই কোলা কচু কেইটামান লৈ আনিছোঁ, এই যে কালি যে তোৰ ককাই যে এই ৰমাছটো যে আনিছে তাৰ মাথাটো বনালে বৰ ধুনীয়া লাগিব। ঠিক আছে, বনালে ধুনীয়াকৈ লাগিছে, একদম চালা জালে গুটি দি মুচুমা দি কি ধুনীয়াকৈ বনালে। বাহ, শুনিবি দেই, নবৌয়ে বনালে। ককাইটো ডিউটিত গুচি গ'ল, মাছত বনালে, কোলা কচুটো মই আনি দিলোঁ। ধুনীয়াকৈ বনালে। একটা কাম ভুল কৰি দিলে মোৰ নবৌ, কি কৰিলে, টেঙাটো নিদিলে। টেঙাটো নিদিলে, টেঙাটো দিলে নখজুৱাই, ইমান ধুনীয়া বনাইছে। প্ৰথমে মই জুবিন দা তোমাক ভাল দিছে অলপ চেল চব্জিটো, তেতিয়া অকণমান খজুৱাই 2 গৰমান ভাত সানি পেলাই খাইছে, পুৰা খজুৱাইছে নহয়। তেতিয়াই আমাৰ নবৌ মানে পাকঘৰত আছে। নবৌ মই কৈছে কি হ'ল তুমি এইবিলাক আহকচোন। আৰে এইটো যে খজুৱাইছে যে কচুটো, খজুৱাইছে নেকি মোক কৈছে দেই, তাৰ দেউতাক কৈছে। মই হয়, মই নবৌ আপুনি টেঙা দিছিলে নাই, এইবিলাক টেঙা দিবলৈ পাহৰি গ'লোঁ। তেতিয়াই মই নবৌক কি বুজালোঁ শুনক, নবৌ কচু খালে খজুৱাই। ঠিক আছে, আমাৰ ৰাইজক অকণমান গানটো খাই শুনাই দিয়ক। আপোনাক লগ পাই গ'লে ভালেই হ'ল বাৰু। এটা নিজে পাতে মাতি আছোঁ, বিচাৰি আছোঁ। এটা গাই দিয়ক আমাৰ ৰাইজক। মোক টকা লাগিব, দিম, আপুনি গাই কেই টকা দিব? 20 টকা। মাল খাবলৈ বেছি নাই, 20-30 টকা দিব। ঠিক আছে দিয়ক, ৰাইজে দি দিব। ভাইৰাল অকণমানি গানটো গাইছিলোঁ যোৰহাট ডিষ্ট্ৰিক্ট চালা, এইটো নিজে প্ৰথমে প্ৰাৰ্থনা বুলি বিহু মাৰিছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংঢালী গাঁৱত। এইবাৰ বিহু যেতিয়া লকডাউনটো খুলিছে তেতিয়া এইবছৰ আমাৰ বিহু হৈছিলে। এয়া মই একটা বিহু পাৰ্টিৰ লগত মই গৈছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংঢালী গাঁও। তেতিয়াহ'লে মই গানটো গাইছিলোঁ, সিহঁতে পাৰ্টিৰ গান মোৰ গান তুমি টকা দি আনিছা নেকি, তুমি যাব পাৰা। মই ডাইৰেক্টলি কৈছোঁ গানটো গাম নহয়, তুমি টকা দিও নাই, আনিছা টকা দি, যেতিয়া টকা দি আনিবা তেতিয়া মোক দম দিবা যে তোমাক টকা দি আনিছোঁ গানটো। এইটো
বেয়া নাপাবা নাপায় 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 বেয়া গানটো গা বুলি ক'লে মই গাই দিম এইজনী যে কেমেৰা ভিডিঅ' কৰি আছে তুমি ভিডিঅ' কিয় নকৰা ভিডিঅ' কৰিব নাই আৰু ভিডিঅ' হৈ আছে মই এতিয়া এজনমান লগ কৰি এতিয়া ইয়াত যোৰহাট সেয়া যোৰহাট মাছৰ হাটত লোহিত দত্ত ইয়াতে আছোঁ মোৰ ভিডিঅ' কৰিছে আজি তাক চাবৰ কাৰণে আজি মই তাক বিচাৰি গৈছিলোঁ পোৱা নাই সি দেওবাৰে আহিল লোহিত দত্ত যোৰহাট মাছৰ হাট তেতিয়াহ'লে কি হ'ল এই গানটো গাইছোঁ পচ এটা গানটো গাব লাগে দেই আপুনি মোৰ এক্টিং অসমীয়াত কয় মাছৰ বতীয়া মানুহৰ কটীয়া যেনে জুবিন চালে যদি আপোনালোকে ভিডিঅ' কৰি মাই ফোন এক্টিং নব তেতিয়া শুনিলানে কেমেৰামেন শুনিলে নব কচু খালে পূজাই সেইটো কাৰণে নব কচু খালে খজুৱাই নব শাহু ঘৰলে নচুৱাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই খলো নিৰূপাই তোমাৰে ঐ মৰমত মই খলো নিৰূপাই দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুবাগিৰাতি একটি চলো একটি দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক ইমান ৰকমেৰ গানটোত এয়া পাঠ্যপুলৰ লগতে ফেচবুকত দিয়ে ফেচবুকত পাই গ'ল নিজিৰাপত নিজিৰাপত দিছে এতিয়া মই এই গানটো ডাঙৰ বনাইছে নিজিৰা বিচাৰি আছে কালি পৰে মই নিজিৰা এইফালে যাম তেতিয়া তিনিটা গান কি বনাইছোঁ ন চাগনে কৰি ৰ'ব পাঁচৰ গাড়ী কি হৈছে এই গাঁওখনৰ নাম কি পূৰ্ণিমাটি চেনি নাই নব মহলতো গাখীৰ নাই নব পূৰ্ণিমাটি চেনি নাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে মৰমত মই হলো নিৰূপাই তোমাৰে মৰমত মই হলো নিৰূপাই দুবাগিৰাতি কিয় বাৰু নব এইটো মাইকোন হয় আৰে দুবাগিৰাতি কিয় বাৰু নব বেদনাই মোক কন্দুৱাই দুবাগিৰাতি কিয় বাৰু নব বেদনাই মোক কন্দুৱাই নব আহিছোঁ মই বিয়ালৈ নব তামোল এখন খাবলৈ নব আহিছোঁ মই বিয়ালৈ নব তামোল এখন খাবলৈ নব বহিবলৈ সময় নাই নব যামেনো মই ঘৰলৈ তোমাৰে মৰমত মই খলো নিৰূপাই তোমাৰে মৰমত মই খলো নিৰূপাই দুবাগিৰাতি কিয় বাৰু নব বেদনাই মোক কান্দি আছোঁ আৰে দুবাগিৰাতি কিয় বাৰু নব আৰে বেদনাই মোক কন্দুৱাই নব বাৰিষাৰে বতৰত নব শাওণ মাঘৰ পথাৰত নব বাৰিষাৰে বতৰ বাৰিষাৰ বুলি এতিয়ালৈকে বনাইছোঁ গানটো বাৰিষাৰ বতৰ শাওণ মাঘৰ পথাৰত আমি আমাৰ বাইদেউ ভালকৈ পাৰিব নব বাৰিষাৰে বতৰত নব সন্মহীয়া পথাৰত নব ভূঞেনো ৰৈ আছিলা নব টিকা ফটাৰ ৰ'দতে নব ভূই ৰুইনো আছিলা নব টিকা ফটাৰ ৰ'দতে তোমাৰে মৰমত মই খলো নিৰূপাই তোমাৰে মৰমত মই খলো নিৰূপাই দুবাগিৰাতি কিয় বাৰু নব
বেদৰ নহয় ই মোক মই নবৌক সহায় বিচাৰিবলৈ আহিছোঁ নবৌক হয়। সহায় লাগিব মই নবৌক সহায় বিচাৰি মই ভিক্ষা মাঙিবলৈ আহিছোঁ আমাৰ নবৌৰ ঘৰলৈ বহ এতিয়া নবৌ কৈছোঁ মোক সহায় কৰক মই উপায় নিৰ্বাহ হৈছোঁ মই কৈছোঁ নবৌ মোক সহায় কৰক মই কান্দি আছোঁ এইবিলাক কান্দি আছোঁ কেইজন নবৌ মই গৈছোঁ ইয় নবৌ আহিছোঁ মই ভিকাৰী নবৌক কৈ আছোঁ হয় ইয় নবৌ তোমাৰ মৰম বিচাৰি হেল্ল' আহিছা মই এইখিনিতে আছোঁ দুদিনমান পথাৰত কাম কৰিছোঁ না আপোনাক এজনক লগ পাই থাকোঁ মই ছেকেণ্ড জুবিন এজন এজনক বা ভিডিঅ' পাই থাকোঁ আজি লগ পাই গ'লো ভালেই হ'ল ভিজ এটা বনাই দিলোঁ ছিংগাৰ এই চিঙাটো হৈছে আরে মই নিলে মাছ হ'ব তোলক পৰাই মোক কি কৰিছে মই ভিডিঅ' কৰিম এই চাল এইটো লিখিলে তোলক পৰা মোক টকা খাইছে এতিয়া নিয়া মই ফাৰ্মেচি এই 1,80,000 টকাটো ডুপ্লিকেট লিখি দিছে তাক মই কালি কৈ আছোঁ পঢ়ি গৈছোঁ তোক পুলিচত দিম 1,80,000